আজি নপতে প্ৰাথমিক বিদ্যালয়ত শনিবৰীয়া চোৱাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মদ খাই গাড়ী নচলাব, গাড়ী লাহে লাহে চলাব। এই উপলক্ষত যিখিনি বৰ্তমান দিনত যি এক্সিডেণ্ট হৈ থকা, মদ খাই গাড়ী চলাই যি এক্সিডেণ্ট হৈ থকা বিষয়ত তেওঁলোকে এটা নাটক ইয়াত উপস্থাপন কৰিব। গতিকে আমি তেওঁলোকৰ দ্বাৰা এই মদ খাই গাড়ী চলালে কি হয় সেই বিষয়ত তেওঁলোকে যি বাৰ্তা আমাক দিবলৈ চেষ্টা কৰিছে, সেইটো তেওঁলোকৰ দ্বাৰা দিয়া বাৰ্তাটো আমি উপভোগ কৰি লওঁ। গতিকে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ যি নাটক তোমালোকৰ মঞ্চত পৰিৱেশন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। हेलो आंटी भाई, मेरे नंबर के आईपी से एक्सीडेंट अगर आपने जल के आप আপোনালোকে দেখিলেনে আজিও এজনী ছোৱালী মদ খাই গাড়ী চলোৱাৰ বাবে ঢুকাই গ'ল। আপোনালোকৰ নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ আপোনালোকে মদ খাই গাড়ী নচলাব আৰু গাড়ী লাহে লাহে চলাব। ধন্যবাদ।